মই আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে মোৰ আগতেও ভিডিঅ'বিলাক চাই আছে, চাই মোক উৎসাহ দিছে। এতিয়া মই এটা বেতৰ গাজা হয়, বেতৰ গাজাটো এনেকৈ চেলে লয়, বেতৰ গাজাটো এনেকৈ চেলাব লাগে। বেতৰ গাজা বহুতে জানে, এনেকৈ চেলাব লাগে। এনেকৈ বেতৰ গাজাটো চেলাই ল'ব লাগে। এনেকৈ বেতৰ গাজাটো চেলাই লৈছোঁ। মই কিনি ৰাখিছোঁ দিয়ক, ইয়াতেতো আৰু বেত নাপাম মই গুৱাহাটীত, গতিকে কিনি ৰাখিছোঁ, বিকিব আহে বেপাৰীয়ে, কিনি ৰাখিছোঁ। মই বেতৰ গাজাটো চেলে ল'লোঁ, এইটো বেতৰ গাজা হয়, কিনি ৰাখিছিলোঁ। এতিয়া আগতেও কাটি থৈছোঁ, মই বহুত চেলাব লাগে যে, সেইকাৰণে টাইম লাগে, সেইকাৰণে মই কাটি থৈছোঁ। এতিয়া মই এনেকৈ বেতৰ গাজাবিলাক কাটি আছোঁ, এনেকৈ কাটি আছোঁ। কাটি সৰু আলু কাটি থৈছোঁ, কাৰণ টাইম লাগে সেইকাৰণে আগতে কাটিছোঁ সৰু আলুটো। এই সৰু আলুৰ লগত ভাজিম এইটো। ভাজা কেনেকৈ ভাজোঁ দেখুৱাম আপোনালোকক। আপোনালোকে চাব। আৰু এই বেতৰ গাজাটো বহুত উপকাৰী, কাৰণ চুগাৰৰ 1 নম্বৰ মেডিচিন বুলি ক'লে ভুল নহয়। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও বহুত ভাল, পেলু কেঁচুৰ কাৰণে বহুত ভাল। এইটো আপোনালোকে গাঁৱৰবিলাকেতো পায়, খাব আৰু গুৱাহাটীতো কিনিব পায়, কিনি খাব। এইটো বহুত ভাল বস্তু। আৰু এইটো টান আছে যে, এই টানটো মই কাটি বইল কৰিম, বইল কৰি খাৰ দিম, আলুৰ লগত, সৰু আলুৰ লগত খাৰ দিম। এইটো এতিয়া কাটি ল'লোঁ, এইটো কাটি লোৱা মোটামুটি হ'ল। আৰু এনেকৈ কাটিব লাগে, মিহিকৈ কাটিলে একো গমেই নাপায়। অলপ তিতা লাগিব, এইটো বেতৰ গাজাটো তিতা হয়, তিতা কাৰণে বহুত উপকাৰী। এইটো আমি খায়ে থাকোঁ। সৰিয়হ তেলেদি ভাজিম, অলপ তেল বেছিকৈ দিম ভাজাটো, সেইকাৰণে তেলটো গৰম হওক। এতিয়া বেতৰ গাজা আৰু আলু বহাই দিলোঁ। ইয়াত পিঁয়াজ বা মছলা পাতি একো নালাগে। এতিয়া নিমখ দিলোঁ, নিমখ দিয়া হ'ল। ৰঙা মছলা পাতি একো নালাগে, অকল নিমখখিনি দিলে হ'ল, কাৰণ তেতিয়া হালধি দিব নালাগে। এতিয়া আধা ঘণ্টা সময় ঢাকি থ'ম। গুচাই দিছোঁ, গেছটো জ্বলাই দিছোঁ। দিব লাগিব, এই কাঢ়ি আছোঁ, ভাজা হৈ গ'ল। বহুত ভাল লাগে, আপোনালোকে খাই চাবচোন, বহুত ভাল লাগে। এইখিনি দিয়ে ভাত খাব, মাছ মাংস বা এইটো দিয়ে খাব পাৰি, ইমান সোৱাদ লাগে। ধন্যবাদ থাকিল। আপোনালোকে এনেকৈ ভাজি বনাই খাই মোক জনাব কেনে লাগে। হ'ল আৰু বেতৰ গাজা ভাজা হ'ল। হেৰি আপোনালোকে ঘৰত ভাজি খাই চাব। এইটো বহুত মেডিচিন হয়, চুগাৰৰ 1 নম্বৰ ঔষধ হয়, আৰু পেলুৰ কাৰণেও ভাল। আপোনালোকে খাই চাব, বনাই খাই চাব। মোৰ এতিয়া বনোৱা হৈ গ'ল, আপোনালোকে বনাই খাই চাব। ধন্যবাদ থাকিল।